বন্ধুসকল অতি গুৰুত্বপূৰ্ণ বিষয় এইবাৰ উচ্চ ন্যায়ালয়ে উচিত জবাব দিলে হিন্দুত্ববাদী নেতাসকলক পশ্চিমবংগৰ উচ্চ ন্যায়ালয়ে হিন্দুত্ববাদী নেতাসকলক উচিত শিক্ষা দিলে পশ্চিমবংগত থকা হিন্দুত্ববাদী কিছুমান নেতাই উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল যে 4000 মছজিদৰ পৰা লাউড স্পিকাৰ গুছাব লাগে এই আবেদন কৰিছিল সেই হিন্দুত্ববাদী নেতাসকলে এই বিষয়টো তথ্য সহকাৰে উচ্চ ন্যায়ালয়ে বস্তুটো বিচাৰ কৰিলে যে একচুয়ালি এতে হৈছে কি কিয় লাউড স্পিকাৰ বন্ধ কৰোৱা হিহতে আবেদন কৰিছে কি তথ্য কি যুক্তি এই বস্তুটো বিচাৰ কৰাৰ ফলত হিহতে দেখে এতে কোনো ধৰণৰ অসুবিধা নাই কোনো ধৰণৰ যুক্তি নাই সেই মৰ্মে উচ্চ ন্যায়ালয়ে কি কৰিছে সেই হিন্দুত্ববাদী নেতাসকলক কৈছে কোনো ধৰণৰ লাউড স্পিকাৰ বা মাইক মছজিদৰ পৰা আপোনালোকে গুছাব নোৱাৰে এটো তথ্যহীন আবেদন আপোনালোকে উচ্চ ন্যায়ালয়ত দিয়াৰ কোনো দৰকাৰ নাই এই মন্তব্য কৰিছে পশ্চিমবংগৰ উচ্চ ন্যায়ালয়ে এই ৰায়দান দিছে বন্ধুসকল এটা কথা মনত ৰাখিব যিসকল মানুহে সদায় মুছলমানৰ বিৰুদ্ধে মাত মাতি আহিছে মুছলমানক ষড়যন্ত্ৰ কৰিব বিচাৰিছে সেই সকল ব্যক্তিক মই কৈছো আপোনালোকে সাৱধান হৈ যাওক আপোনালোকৰ সঠিক সময় আহি আছে আৰু সঠিক সময়ত সঠিক জবাব আপোনালোকে অকলে পাই যাব আপোনালোকৰ মতামত কি জনাব আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰিব জয় আই অসম।